নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নিজৰ চেনেল জ্ঞানী এক্সপ্ৰেছত আপোনালোকক স্বাগতম। নীলাচল পৰ্বতৰ মাজত অসমৰ গুৱাহাটী চহৰত আছে কামাখ্যা মন্দিৰ, যি এটা অনন্য মন্দিৰ। আশ্চৰ্যজনক কথা হ'ল ইয়াত কোনো দেৱী প্ৰতিমা বা মূৰ্তিৰ পূজা কৰা নহয়, কিন্তু এই মন্দিৰক চমৎকাৰ আৰু গুপ্ত শক্তিৰে ভৰা বুলি মানা হয়। কোৱা হয় অম্বুবাচী মেলাৰ সময়ত দেৱীয়ে ব্ৰহ্মপুত্ৰ নদীক ৰঙা কৰি তোলে। অষ্টম নৱম শতিকাৰ পৰা 16 শতিকালৈ বহুবাৰ মন্দিৰটো পুনৰ নিৰ্মাণ বা সংস্কাৰ কৰা হৈছিল। নিজস্ব বিশ্বাস, কাহিনী আৰু বিশেষকৈ যোনি পূজাৰ বাবে কামাখ্যা মন্দিৰ বিশ্ববিখ্যাত। আজিৰ জ্ঞানী এক্সপ্ৰেছৰ এই ভিডিঅ'ত আমি আপোনালোকক শুনাম নীলাচল পৰ্বতৰ গৰ্ভত লুকাই থকা এই আধ্যাত্মিক শক্তিবিধৰ কথা। প্ৰখ্যাত গৱেষক কালীপ্ৰসাদ গোস্বামীয়ে তেওঁৰ কামাখ্যা টেম্পল পাষ্ট এণ্ড প্ৰেজেণ্ট গ্ৰন্থত লিখিছে যে আজিৰ অসমক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুলি কোৱা হৈছিল। কামৰূপ নামটো তান্ত্ৰিক যুগৰ বিশেষকৈ জনপ্ৰিয় হৈছিল। তালিকা পুৰাণৰ মতে প্ৰাগজ্যোতিষপুৰ অঞ্চলত প্ৰৱেশ কৰা অতি কঠিন আছিল, কাৰণ ইয়াত পাহাৰ, নদী আৰু অগ্নিয় শক্তিৰ প্ৰভাৱ আছিল। তালিকা পুৰাণত বৰ্ণিত আছে দেৱী সতীয়ে নিজৰ প্ৰীতিৰ দক্ষ যজ্ঞত অপমানিত হৈ অগ্নিত আত্মহুতি দিছিল। তাৰ পিছত ভগৱান শিৱই সতীৰ দেহ কান্ধত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল। অৱশেষত বিষ্ণুৱে অদৃশ্য হৈ তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ টুকুৰা টুকুৰি কৰিলে আৰু সেই টুকুৰাবোৰ পৃথিৱীৰ বিভিন্ন স্থানত পৰি শক্তিবিদ সৃষ্টি হ'ল। নীলাচল পৰ্বতত দেৱীৰ যোনি অংগ পৰি থকা বিশ্বাসে কামাখ্যাক আজিও বিশেষ স্থান দিছে। ইয়াত কোনো প্ৰতিমা নাই। মন্দিৰৰ ভিতৰত এটা সৰু গুহা আছে, য'ত প্ৰাকৃতিক পানীৰে সদায় ভিজাই থকা শিলৰ যোনিক আকৃতিক পূজা কৰা হয়। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উৎপত্তি হৈছে, কামাখ্যা নামটো ক'ৰ পৰা উৎপত্তি হৈছিল? কামাখ্যা নামটোৰ উৎস তালিকা পুৰাণতে আছে। কথানুযায়ী দেৱীয়ে নিজৰ কামনা লৈ শিৱৰ ওচৰলৈ আহিছিল আৰু তেতিয়াৰ পৰা নামটো কামাখ্যা হ'ল। মান্যতা আছে যে দেৱী ব্লিডিং গডেছ ৰূপে পৰিচিত। প্ৰতি বছৰে মনচুনৰ সময়ত অম্বুবাচী মেলাৰ 3 দিনত মন্দিৰৰ দুৱাৰ বন্ধ থাকে, কাৰণ বিশ্বাস মতে সেই সময়ত দেৱী ঋতুময়ী হয়। এই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানী লাল হৈ পৰাৰ কাহিনীও জনশ্ৰুতি হিচাপে পৰিচিত। প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰৰ দৈত্য ৰজা নৰকাসুৰে কামাখ্যা দেৱীক বিবাহ কৰিবলৈ চেষ্টা কৰিছিল। দেৱীয়ে চৰ্ত ৰাখিছিল, সূৰ্যোদয়ৰ আগতে পৰ্বতৰ তলৰ পৰা মন্দিৰলৈ যোৱা পথেৰে চিৰি সাজিব লাগিব। নৰকাসুৰে তেওঁৰ তান্ত্ৰিক শক্তিৰে প্ৰায় সকলো চিৰি বনাই পেলায়। যেতিয়া শেষত কেইটা বাকী আছিল, দেৱীয়ে এক কৌশল গ্ৰহণ কৰিলে। তেওঁ এজন মুৰ্গীক মাতিলে আৰু ভোৰ হোৱাৰ আগতে দাহ মাৰিলে। নৰকাসুৰে ভাবিলে সূৰ্য উঠি গ'ল আৰু ক্ৰোধত আধা চিৰি ভাঙি পেলালে। আজিও সেই আধৰুৱা চিৰিক মেখেলুজা পথ ৰূপে নীলাচলত অৱস্থিত আছে। নৰকাসুৰৰ অহংকাৰ আৰু পৰাজয়ৰ নীৰৱ সাক্ষী। এইদৰে অসংখ্য কাহিনী আৰু জনশ্ৰুতিৰে ভৰা কামাখ্যা মন্দিৰ অসম তথা ভাৰতৰ আধ্যাত্মিকতা, তত্ত্ববিদ্যা আৰু শক্তি উপাসনাৰ এক প্ৰতীক ৰূপে আজি বিশ্বজুৰি ভক্তক আকৰ্ষণ কৰি আহিছে। আৰু এনে ইতিহাস আৰু সাংস্কৃতিক গুপ্ত কাহিনী জানিবলৈ আমাৰ চেনেল জ্ঞানী এক্সপ্ৰেছক ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।